এভৰিৱান কি খবৰ আপোনালোক আশা কৰিছোঁ আপোনালোক ভালে মোৰো ভালেই মই আজি 6টা বজাত উঠিছোঁহে মানে নাইৰা স্কুল যোৱা নাই যে সেইকাৰণে অকণমান দেৰি হৈ যায় আৰু এতিয়া আমি সিহঁতক দিছোঁ ৰুটি খাবলৈ নাইৰা নাইৰা খা নোযোৱা ফুৰিবলৈ যাব সেইফালে গেটলৈ চব যাব মই ৰুটি খাব লৈছোঁ পৰঠা ইয়াত দৈৰ লগতহে খাইছোঁ দেই মই চব্জি খোৱা নাই আজি সিহঁতক চব্জি দি দিলোঁ মই অকণ দৈ দি খাইছোঁ দৈ খাবলৈ মন গৈ আছিলে বহুত দিনৰ পৰা সেইদিনাখন চিৰা দৈ খাবলৈ আনিলে চিৰা নাখালোঁ মই আমি সিহঁতে খালে চিৰা দৈ মই ৰুটিৰ লগতে খাইছোঁ হেল্ল' গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোক আশা কৰিছোঁ আপোনালোকৰ ভালেই মোৰো ভালেই এই নাইৰা অকণমান ভাল পালে সেইকাৰণে দোকান গ'ল আমি সিহঁতৰ লগত বাহিৰত আছে মই নেদেখিব বাৰু আমি গা চা ধুলোঁ জেবিনেও ধুলে লুকাই থাকিলে ময়ো ধুলোঁ গা পা ধুই এতিয়া অকণমান কাপোৰ গালো ধুলোঁ ভাত পানী বনাই খাই বৈ তাৰপিছত গা ধুই এতিয়া অকণমান বহি আছোঁ ইয়াত জেবিন বহুত লাজ কৰে লাজতে থাকে মানে তাইও ধুলে ধুই মেলি ওলাই গৈছে বাহিৰলৈ ৰ'দ ল'বলৈ আৰু লাকিয়েতো এনি টাইম আপোনালোকে জানে চিঞৰিয়ে থাকে কালি সেই মেকুৰীটোৱে গম পোৱা নাই কপৌচৰাই পোৱালিটো খাই দিলে সেই মেকুৰীটোৱে বাকী মই অকণমান ঠাণ্ডা দিনত কোলা মোলা হৈ যাওঁ অঁ এনেকৈ বেকা কেলে তো চুলিখিনি সেইজনী ল'ৰাৰ লগত কথা পাতোতে পাহৰি যায় আৰু তাই আচলতে যাবই নালাগে বেলেগত যাব লাগে এই ৰাণী পাৰ্লাৰলৈ যাব লাগে তাতো ভাল ল'ৰা ছোৱালী নায়েই তাত বেলেগ সোমোৱাই দিলে যে একদম বৰবাদ কৰি দিলে এয়া আমাক সোমোৱাই থৈছিলোঁ ইটো লোৱা আছিলে কাৰণে ইটোৱে কামোৰাইছে এতিয়া ইয়াৰ লোৱা আনিলে ইটো সিটো নিমিলে মানে কাজিয়া হৈ যায় কামুৰি সিদিনাখন ইয়াক কামুৰি দিলে ই যি চিঞৰিছে ফাৰ্ষ্ট টাইম তাৰ মাতটো ওলাইছে মানে আমাৰ নাইৰা আহি আছে নাইৰা আহি আছে মই গেটটো খুলি দিওঁ এখন খোলোতেও বহুত টাইম লাগে থ্ৰেডিং কৰিলে এইবোৰ চা থ্ৰেডিং কৰিলে মানুহে এইবোৰ চকুৰ ৰশ্মি কমি যায় গম পাওঁ নাই মই নকৰোঁ দেই ভয় লাগে বহুত মোৰতো ইমান ফাটিছে চা মোৰ ইমান চুলি ফাটিছে আমাৰ চুলিবিলাক দেখিছেনে অৱস্থা বেয়া হৈ গ'ল আগতে ইমান ধুনীয়া চুলি আছিলে আমাৰ মোৰ বহুত দীঘল চুলি আছিলে কিন্তু সৰি এতিয়া পাতলা হৈ গ'ল মই নিজে বেয়া কৰিলোঁ আৰু কাটি আৰু জেবিনৰ চুলিখিনি জেবিনে বেয়া কৰিলে কাটি একদম মতা ল'ৰা নিচিনা কৰি লৈছে মতা কালটো সেইকাৰণে মই নাকাটো বাৰু চুলি মতা কালটোহে ইমান চুটি চুলি থাকে ছোৱালী মানুহৰ চুলি দীঘল থাকিব লাগে সেইটোৱে ছোৱালী মানুহৰ চুলি দীঘল থাকিব লাগে মডাৰ্ণ হ'ব যাওঁতে চুলিয়ে নাইকিয়া হৈ যাব লগা ইমান গাটো বেয়া লাগিছে মই শুই থাকিম গৈ দিয়া কোনো নাই নহয় শুই থাকিম দৰাখন মাৰিলিম লাকিৰ কাৰণে বেয়া লাগে অকলে বহি থাকি ইয়াত লাকিৰ কাৰণেহে বহি থাকোঁ মই ইয়াত বাকী বগলী এটা আহিছে সেইফালে শুকান পথাৰখনত কিনো পাইছে সেইটো বগলীটো দেখিছেনে ছাগলীকেইটাৰ লগত লৈ গৈছে শুকান পথাৰখনত কি পাইছে বাৰু বাকী আজি আমিহঁত আকৌ গৈছে মামাজনৰ ঘৰলৈ এইফালে 11লৈ তাত মামা 3জন আছে তাতে ফুৰাবলৈ লৈ গৈছে আমিত আৰু এয়া নাইৰা মই জেবিন ঘৰতে আছোঁ কালি সিহঁতি দুজনীও গৈছিলে মই অকলে আছিলে তো হাজবেণ্ড আহিলে যোৰহাট গৈছিলে যোৰহাটৰ পৰা আহিছে আমি ঘৰতে ভাত খালোঁ তেহেঁতি তাত খালে আজি ভাত পানী খাই গৈছে ভাত নাখায় আৰু তাত গৈ পেলাই আজি ঘৰতে ভাত পানী খাই পেলাই গৈছে এতিয়া পিছবেলা টাইমত এতিয়া 2টা বাজিছেহে বাৰু এইটো আমাৰ মইনা চুনুমনু আমাৰটো নামটো কি লিঅ' নাম দিছিল তাৰ নাম এগাল এলেক্স লিঅ' আৰু কি ই বহুত টেঙৰ খালি পাকঘৰত সোমাই থাকে বোলে কেনেকৈ চাই দেখিছে নাই কেনেকৈ চাই ভয় কৰে বহুত টেঙৰ খালি পাকঘৰটোতে সোমাই কিবা কিবি খাই থাকে পাকঘৰত পাচলি থাকে যে সেইবোৰ খাই থাকে চুবাই থাকে গৈ পেলাই গাজৰ খায় হেৰি খায় হয় নাই কবি পাত বেছি খায় কবি পাত আৰু 5 মিনিটৰ আগত তাক বস্তু দি থৈ গ'লে সেই 5 মিনিটৰ পাছত শেষ কৰি দিয়ে ইমানেই খায় মানে ইমান স্পীডত খায় আৰু তথাপিতো কেটেঙাই হৈ আছে ইমানেই খায় যদিও তথাপিতো অহাৰ পৰা ডাঙৰ হ'ল বাৰু বহুতখিনি ডাঙৰ হ'ল আমাৰ নাইৰাহে কেটেঙি হৈ আছে ভাত পানী খালেহে তাই শকত হ'ব তাৰ নিচিনা অকণ খাব লাগে আমাৰ আকৌ এই নাখায়
সেইকাৰণে হাত দি সহজ হৈ আছে। এয়া দাদীয়েকে আনিছিলে ফ্ৰকটো, এতিয়া পিন্ধিয়ে দিলে। কুৰ্তা বনাইছে তাই বাৰু, এই পজমাও পিন্ধিছে লগত। আমাৰ তাই আকৌ এনেকৈ নিপিন্ধে নহয়, হাফ পেণ্টৰ লগত নিপিন্ধে, লং পেণ্টৰ লগতহে পিন্ধে গৰম দিনতো। এইডোখৰ দুখ পাইছিলে যে দেখিছে নাই, পৰিছিলে যে চিৰিৰ পৰা আপোনালোকক দেখাইছিলোঁ যে, সেইটো চিনটো আজিলৈকে থাকিলে। বাকী আজি বনাইছিলোঁ শাক ভাজি আৰু কুকুৰা, মুৰ্গী বনাইছিলোঁ আৰু মাছো আছিলে ৰাতিৰ। মাছ নাখালে কোনো বাৰু, মুৰ্গী আৰু শাক ভাজি আৰু দাইলেদি খালোঁ আৰু। বাকী আৰু এইয়াই, তাৰপিছত যি কৰোঁ দেখাম বাৰু। তো যেতিয়া মই ৰুটি খাব লৈছোঁ, ইয়াত ডিম, এয়া আলু চব্জি, দৈ। হেল্ল' গাইজ, যেতিয়া আমি দুপৰীয়া ভাত পানী খালোঁ চবেই, আমি বিয়া খাব গ'ল, জেঠাইহঁত আমিহঁত চব বিয়া খাবলৈ গ'ল। মবন্ধাত কলাক্ষেত্ৰত বিয়া আছে, তালৈ গ'ল। এতিয়া আমি ঘৰতে মাছ বনাইছিলোঁ আৰু উৰহি ভাজি, দাইল, সেয়া দিয়ে খালোঁ। খাই বৈ এতিয়া অকণমান ৰ'দত বহি আছোঁ, ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে। আজি বাৰু গৰম পৰিছে অকণ। আৰু ৰিচাৰ্জ নাছিলে, ৰিচাৰ্জো কৰি দিলোঁ। বেটি টিভি চাই আছে। বিয়াত চবকে মাতিছিলে, বিয়াত কিন্তু নগ'লোঁ আমি। বিয়াত নগ'লোঁ মানে আলহী আছে নাই ঘৰত, সেইকাৰণে মই নগ'লোঁ। জেবিনটো নাযায় আৰু বেটিৰো বেমাৰ, সেইকাৰণে নগ'লোঁ আৰু। আমিহঁতে গ'ল, ঘৰৰ সকলোকে মাতিছিলে, কিন্তু অকল এটাহে গৈছে ঘৰৰ। যাওক, খাই আহক। যাবলৈ আশাটো আছিলে বাৰু। এই আমাৰ ৰুটি বনাইছে, আমিয়ে এয়া জেবিনে খাই আছে মানে কৰি। মই খাম বুলি বহি আছোঁ পাকঘৰতে, খাবলৈ পাম বুলি। নাইৰা টিভি চাই আছে, এওঁ খোৱাতে লাগি আছে মানে, খোৱাতে লাগি আছে। মীৰা দূৰৰ পৰা আহিলে চিঞৰে যে। এতিয়া আমি গ'ল ঘৰলৈ, যাবগৈ আজি, ঘৰলৈ গুচি গ'ল। নাই কান্দি আছে। অঁ হ'ব, একো নাই। আৰু লাকিয়ে চিঞৰি আছে। আমি থৈ আহিছেগৈ, নেগেটিং চাৰিআলি দি থৈ আহিবগৈ, গাড়ীত উঠাই থৈ আহিব আৰু। আমি ৰুটি চুটি খালোঁ। যেতিয়া আলহী চালহী গ'ল, নাজানো। এতিয়া আমি টিভি চাই আছোঁ। আমিয়ে এতিয়া মই অকণ শুই আছোঁ, নাইৰাও শুই আছে আৰু টিভি চলি আছে। আলহী চালহী নাই আৰু শুই আছোঁ আৰু। চিঞৰি থাক তই। যে মই গাখীৰ হেৰি কৰি আছোঁ, গৰম দি আছোঁ। আজি মানে আঙুলি পিঠা খাব বোলে, সেইকাৰণে সেইফালে আঙুলি পিঠা বনাই আছে আমি। এইফালে গাখীৰখিনি বইল কৰি লৈছোঁ, তাৰপিছত ইয়াতে নাৰিকল দি দিম, চেনি দিবা, ওচৰত চবাই লৈছোঁ। নাৰিকলখিনি দি ইলাচি চিলাচি দি দিছে, লং ইলাচি দি দিলে, তাৰপিছত এতিয়া বনামহে আৰু। লং ইলাচি ইয়াতে দিয়া হৈছে, লং ইলাচি আৰু কি জানো দিলে পাহৰিলোঁ, মই নাজানো। অঁ, আৰু এয়া গাখীৰখিনি সিজাই লৈ তাত নাৰিকল দি দিম, তাৰপিছত আঙুলি পিঠাখিনি দি দিম। অকণমান লৰাই দিছোঁ, লাগি ধৰে বুলি, জ্বলি যাব নহয় আকৌ। আমাৰ নাইৰাই কালাৰ কৰিছে দেখাই দিয়া। এইয়া ধুনীয়া ধুনীয়া কালাৰ কৰি থাকে তাই ঘৰত বহি বহি। কাইলৈ পৰা স্কুল যাব। কোনটো? এইবোৰ কালাৰ কৰিছে তাই। সৰুতে ময়ো এনেকৈ কৰিছিলোঁ। ৰেইনবো বনাইছে, ৰেইনবো কালাৰ কেইটা মিলা নাই খালি।
এয়া এন বনাইছে এ বনাইছে অকল এন এ বলেছে এ 12 তো ডিজাইন দি দিল 6 এ দিল আমি ডৰিমন চাই আছো ডৰিমন গানটো গাই দিয়াচোন কেনে গায় প্ৰথম পৰা গোৱা গানটো জিন্দগী সেইটো এখন ডাঙৰকে গোৱা मैं हूँ जियान मेरा गला है बहुत सुरीला और तुम्हारा फेवरेट गान तो क्या सुना नारा मैं हूँ जियान मेरा गला है ओ फेवरेट गान मानो या ना मानो तो हां ये तो तुम्हारे गा रहे मैं हूँ जियान मेरा गला है बहुत प्रथम बार आको गुआ मैं हूँ जियान मेरा गला है बहुत सुरीला मेरी आवाज सुन के लोग हो जाते हैं मदहोश नहीं आइले गम पाए जे बिना मार दी चले किसने ना गोबर है कोई भी पुलिस स्टेशन में लड़की के गायब होने की रिपोर्ट लिखाई नहीं गई हेलो एवरीवन गुड मॉर्निंग কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই মোৰো ভালেই এতিয়া ৰাতিপুৱা 5:30 হৈছে ৰ'দটো ওলোৱাই নাই মই উঠিলোঁ উঠি মেলি নাইৰাৰ কাৰণে কিতাপ চিতাপ সামৰোঁগৈ আৰু নিয়ৰ দেখিছে কিমান পৰিছে বহুত ঠাণ্ডা নিয়ৰটো ওলাইছে একদম ধোঁৱাৰ নিচিনা একদম কোন আহিছে চাওক চৰাই চিৰিকটি বাকী যিহে ঠাণ্ডা পৰিছে একদম বাহিৰত থাকিবই নোৱাৰি যাওঁ ভিতৰলৈকে কিতাপ চিতাপ ভৰাই লওঁ সেইফালে তাই বেগ ৰেডি কৰোঁতেই এইফালে ৰ'দ ওলালে দেখিছেনে ওলাইছেহে আৰু সেইফালে তাই বেগ ৰেডি কৰি থাকোঁতে মই মানে এইফালে পূৰা ৰ'দ ওলালে আৰু মই গৰম পানী চৰম দি থৈ আহিছোঁ তাইক দিব লাগিব নহয় সেইকাৰণে দি দিছোঁ অকণমান মই ওলাই আছোঁ অথনি নিয়াৰৰ কাৰণে ওলাবই নোৱাৰিলোঁ সেইকাৰণে অকণমান ভিতৰত বহিলোঁ বহি মেলি কাম বন কেইটামান আছিলে সেইকেইটা কৰি এতিয়া ওলাই আহিছোঁ ৰ'দটো বাৰু ভালকৈ ওলোৱাই নাই দেখিছেনে এতিয়া 6টা বাজিলে ৰ'দটো ওলোৱাই নাই বাকী এই ফুলপাহ যে দেখিছে এই ফুলপাহ অৰেঞ্জ কালাৰ হৈ গ'ল দেখিছেনে এইখিনি বেলেগ বেলেগ কালাৰ একেটা ফুলৰে এইটো বেলেগ কালাৰ হৈ গ'ল এইটো য়েল্লো এইটো হোৱাইট হৈ গ'ল এওঁ স্কুল যাব লাগিছে আৰু জেকেট পিন্ধিবা না জেকেট ঠাণ্ডাত
छोटा पिल्ला কি হ'ব হ্যাঁ বলা 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 না তাত জ্যাকেটটো খুলি দিবা हेलो गाइस मैं स्कूल যাব লৈছো বহুত দিন মোৰ মোৰ জ্বৰ হৈ আছিল সেইকাৰণে এতিয়া মই বেলেগ এটা জ্যাকেট পিন্ধি লৈছো লগত কৈ দিয়া নুকুলিবা নুকুলিবা ইকিমডাল ইটো মই আসলি ৰূপ বহুত দেখিম ইমানটো নে ইমানটো আঙুলি ভৰাই বাই 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 ছোৱালীজনীক ভিডিঅ' এটা বনা জলদি ব্ল্যাঙ্কেট কোনে দিলে তাক হেতু হয়তো জানো নিজে পালে বাই বাই হেতু ঠিক কর যেতিয়া মই দোকানৰ পৰা আহিলোঁ দোকানৰ পৰা এইবোৰ আনিলোঁ মেৰাৰ কাৰণে মোৰ কাৰণে ইমান খাবলৈ মন গৈ আছে কিবাকিবি এইবোৰ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই মোৰো ভালেই মই অলপ আগত উঠিছোঁহে আজি উঠা দেৰি নাইৰাৰ স্কুল বন্ধ যে নেতাজী দিৱস আছে সেইকাৰণে আজি মানে অকণ দেৰিকৈ উঠিলোঁ আৰু এতিয়া কামত একো কৰাই নাই জেবিনৰো কিবা পিঠা খোৱা নিচিনা হৈছে সেইকাৰণে তাইও বহি আছে গোটেই ৰাতি হোৱা নাই তাইও সেয়াই আমাৰ ঘৰত মানে বেমাৰ নুগুচাই হৈছে ইটোৰ পাছত ইটো বেমাৰ ইটোৰ পাছত বাকী নাইৰাই ক্ৰীম বনাইছে ক্ৰীমৰ লগত বাৰ্থডে ক্ৰীম বনাইছে ক্ৰীমৰ লগত কালাৰ মিক্স কৰি খোৱা ক্ৰীম হয় খোৱা ক্ৰীমৰ লগত কালাৰ মিক্স কৰি খোৱা কালাৰ ফুড কালাৰে মিক্স কৰিছে মিক্স কৰি পেলাই বৰবাদ কৰি দিলে গোটেই বাকী যি কৰোঁ দেখাম আৰু ভিডিঅ' ডেইলি আপলোড কৰিব নোৱাৰোঁ টাইমো নহয় সেইকাৰণে যেতিয়াই পাৰোঁ আপোনালোকে লাইক চাইক কৰিব আৰু তো গাইজ এতিয়া মই খাব লৈছোঁ ফ্ৰুট চালাড ভাত খাবলৈ মন যোৱা নাই নাইৰা ভাত খাই আছে মই ফ্ৰুট চালাড অলপ খাই লওঁ নাইৰাই ভাত খাই আছিলে তাই নাখায় এইবোৰ হেল্ল' এভৰিৱান গুড মৰ্ণিং এগেইন আকৌ আজি ৰাতিপুৱা উঠিলোঁ নাইৰাক স্কুল লাগে আজি শুক্ৰবাৰ কালি স্কুল বন্ধ আছিলে আজি যাব তাই আকৌ নিয়ৰ পূৰা নিয়ৰ পৰি আছে এতিয়া 5:20 হৈছে নিয়ৰ পূৰা তাকে মামা ওলাইছে ডিউটি যাবলৈ ঠাণ্ডা লগাই দিছে এতিয়া যি কি নহওক মই উঠিছোঁহে এতিয়া মুখ চুখ ধুই আহিলোঁ এতিয়া তাইক উঠাম উঠাই মেলি তাইক উলিয়াই পেলাই পঠিয়াম আৰু বাকী যি নহওক আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে ভাল পাব ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো